আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব। দেখিছে ঘোটা খাই মেলি পুৰা হাঁহি আছে নিচাত। নমস্কাৰ সকলোকে, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বি ঘাট ব্লগ। আজি হৈছে শিৱৰাত্ৰি আৰু নাগশংকৰত আজি যাবলৈ ওলাইছোঁ শিৱৰাত্ৰি চাবলৈ। তাত বহুত ডাঙৰ মেলা হয়। তো বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক, আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। বিশ্বনাথ চাৰিআলি পাই গ'লোঁ, এতিয়া গৈ আছোঁ নাগশংকৰ। গাড়ীত উঠিছোঁ মেক্সিমো। তো বলক নাগশংকৰ আপোনালোকক দেখাই আছোঁ ভালকৈ। চাওক নাগশংকৰ আহি পাই গ'লোঁ আৰু আপোনালোকক দেখাই আছোঁ ভালকৈ। দেখিছে বাইকবোৰ, দেখিছে নাই কিমানবোৰ বাইক, বহুত মানুহ হৈছে ইয়াতে। বাইক চাইক লৈ আহিলে কোনো প্ৰব্লেম নাই, ধুনীয়াকৈ দেখিছে ইয়াত পাৰ্কিঙৰ ব্যৱস্থা কৰি দিয়া হৈছে। বিন্দাছ ইয়াত থৈ লৈ আপোনালোকে ধুনীয়াকৈ মন্দিৰৰ ভিতৰত যাব পাৰে, কিন্তু মন্দিৰৰ ভিতৰত বাইক নিব নিদিয়ে। সেইকেইটা খেৰৰ হোটেল ৰুম হয়, দেখিছে কিমান ধুনীয়া লাগিছে। আৰু ইয়াতে আগত এখন ধুনীয়া গেট আছিলে ৰাস্তাটোৰ সন্মুখতে, কিন্তু এতিয়া গেটখন নাইকিয়া। গেটখন ভাঙি দিলে নেকি, নতুনকৈ চাগৈ এখন বনাব, সেইকাৰণে এখন ভাঙি দিলে। তো বলক ভিতৰলৈ গৈ থাকোঁ। মানুহবোৰ প্ৰায় ঘূৰিলে, আমাৰ দেৰিয়ে হ'ল বহুত, তথাপিও গৈ থাকোঁ বলক। এতিয়া ভিতৰলৈ আহি আছোঁ আৰু এইফালে অলপ দূৰ যাব লাগিব, 1 কিলোমিটাৰমান নহয় বাৰু। দেখিছে আহি আছোঁ আৰু মোৰ লগত সেইফালে মুনিন্দ আহি আছে। বনাই আছোঁ ভিডিঅ'। চাব লাগিছে আহি, ভালে লাগিছে বাৰু। বেয়া লগা নাই একচুৱেলি, মানে বহুত দিন আহিম বুলি ভাবি আছিলোঁ, কিন্তু সময়টো মিলা নাছিলে। আজি এটা ফেষ্টিভেল কৰিব লাগিব শিৱৰাত্ৰি, সেইটো কাৰণে আহি গ'লোঁ। ভালে মানুহবোৰ চাওক। সেইফালে গোটাৰ দোকানবোৰ দি আছে, গোটা মেইন ন। চাকি তাকিও দিব লাগিব আজি, চাকিও দিম। আৰু এইফালে গণেশ বাবা, কৃষ্ণ বাবা, কৃষ্ণ। ৰাস্তাত খোজকাঢ়ি বহুত ভাল লাগে আৰু ইয়াতে ধুনীয়া ধুনীয়া আম গছ আছে ৰাস্তাৰ কিনাৰতে, দেখিছে আম গছ। আৰু প্ৰায় মানুহ ঘূৰিব ল'লে ঘৰলৈ, আৰু আমি আহিছোঁ এতিয়া খাই আছোঁ ভিতৰত। মন্দিৰলৈ আৰু অলপ দূৰ আছে, অলপ দূৰ। শংকৰ মন্দিৰ পাই গ'লোঁ আৰু ইয়াত দেখিছে কিমান মানুহ। চাওক মেলা বহি আছে, আপোনালোকক ভালকৈ দেখাই আছোঁ। খোৱা লিখা আছে শ্ৰী শ্ৰী নাগশংকৰ দেৱালয়, নাগশংকৰ, বিশ্বনাথ, অসম। বলক। মাইক্ৰফোন লগত নাইতো, ভিডিঅ'টো অলপ চাউণ্ড কোৱালিটি অলপ বেয়া আহিব পাৰে, তো আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু। ভিতৰত সোমাই দিলোঁ আৰু কেনেকুৱা কষ্টত ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। মানুহ চাওক না, বাপৰে বাপ, তামাম মানুহ বে। দেখিছে কিমান মানুহ হৈছে, আৰু বহুত ভাল লাগে ইয়াত আহি, আপোনালোকো আহিব। আৰু মানে এনেকুৱা মানুহ হৈছে, মানে খোজকাঢ়ি গৈ ভিডিঅ'টো বনাই থাকিলে মানে আপোনাৰ ভিডিঅ'টো বনাবলৈ মানে সুবিধাই নাপাওঁ, মানে এইফালৰ পৰা খুন্দা মাৰি দিয়ে। সেইটো যে দেখিছে, সেইটো হৈছে নাগশংকৰ মন্দিৰ, এইটো মেইন মন্দিৰটো। সেইফালে আছে নন্দী, আৰু ইয়াতে সকলোৱে চাকি বন্তি ইয়াতো জ্বলাইছে, আৰু ডাঙৰ মন্দিৰটোতো জ্বলাইছে। মানে চাকি চবতে জ্বলাইছে, আৰু তাত জ্বলাই আহিলোঁ, আকৌ ইয়াতো জ্বলাই, প্ৰথমতে ইয়াত জ্বলাই যায়। তাত বহুত মানুহ ভিৰ, অলপ পাছফালে আহিছোঁ অকণ, আৰু ইয়াতো মানুহবোৰ আছে। আৰু আজি চবেই চুকা খাই পৰা চাগে নিচাত আছে, চবেই হাঁহিয়ে থাকিব আজি। আৰু আজি মুনিন্দকো গোটা খুৱাই দিম বাৰু। আছে বহুত। ইফালে চাওক, আমাৰ ঘাটৰ দাদা দুজনক লগ পাই গ'লোঁ। আৰু কেনেকুৱা লাগিছে চিময় দাই আহি? হয়, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, খুবেই ভাল লাগিছে। গোটা খালে নাই? গোটাটো খোৱা নাই, এতিয়া বৰ্তমান মন্দিৰত পূজা চূজা কৰিলোঁ, এতিয়া বৰ্তমান পূজা কৰি আমি যাম লাহেকৈ। আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। গোটা খাবা দেই আজি, গোটা মেইন। ঠিক আছে, দেখিলে গোটা চবেই খাব আজি, আমিও পাৰিলে অকণ খাই দিম আৰু, গোটাহে একো নাই। এতিয়া পুখুৰী কিনাৰে কিনাৰে ঘূৰি ফুৰিছোঁ, আৰু তাত বহুত ৰ'দ, ইয়াত চাহে চাহে পুখুৰী কিনাৰে কিনাৰে জংঘলে মংগলে ঘূৰি ফুৰিছোঁ, আপোনালোকে চাই থাকক। আৰু মজা লাগিছে, বাপৰে বাপ, কিমান ডাঙৰ পুখুৰী, ইয়াত কাছ আছে। আৰু কাছবোৰ দেখাব চেষ্টা কৰিম। আৰু এতিয়া চাগে মানুহ বহুত হৈছেতো, হুলস্থুল হৈছে, তো কাছবোৰ চাগে নোলাব পাৰে, তথাপিও চেষ্টা কৰিম, যদি পাৰোঁ দেখাম আপোনালোকক। দেখিছে গৰাই চৰাই নামি, দেখিছে পুখুৰীটো কিনাৰে কিনাৰে অলপ ঘূৰি লওঁ, তাৰপাছত ভালকৈ তলত দেখাই আছোঁ। লগত আছে মুনীন্দ্ৰ আৰু মই। অঁ ভাই, কেনেকুৱা খবৰ? একদম মস্ত। এয়া মোৰ লগৰ এজনক লগ পাই গ'লোঁ, আপোনালোকো আহিব। ইয়াত বহুত ভাল লাগে নাগশংকৰত, শিৱৰাত্ৰিৰ দিনতো বেছি ভাল লাগে। আৰু
গোঁসাই বিহুৰ দিনাও ইয়াত কিবা মেলা বহে। কৈ আছে দেখিছে পুখুৰীৰ পাৰত কিমান মানুহ আছে, সকলো মানুহ আহিছে আৰু পাছফালে কাছ আছে যে পুখুৰীটোত, কাছ চাগে চাই আছে আৰু কাছক খাবলৈ আহাৰ দি আছে। আমিও যাওঁ এতিয়া কাছকেইটা চাংগৈ অকণ ভালকৈ আপোনালোকক দেখাই আছোঁ ব'লক। ইফালে দেখিছে আৰু এইটো যে দেখিছে ইয়াত দুটা পুখুৰী আছে, এইটো হৈছে সৰু পুখুৰীটো আৰু ইয়াৰ কাষতে এইটো দেখিছে এইটো ডাঙৰ পুখুৰীটো, এইটো ডাঙৰ আৰু ইয়াতে কাছ আছে, সৈটোতো কাছ আছে, সেইটোত ইমান মানে মানুহ নাযায়, এইটোতে আহে। দেখিছে কাছ ধুনীয়াকৈ আহাৰ খাই আছে। নোলাব বুলি ভাবিছিলোঁ, লাষ্টত ওলালে, গোটেইকেইটা ওলাইছে দেখিছে। আৰু ইয়াতো ভিতৰতে ডাঙৰটো আছে, ডাঙৰটো ওলাই অহা নাই আৰু ভালকৈ, আৰু কিছুমান ওলাইছে। ভাল লাগিছে দেখি, দেখিছে কিমান ধুনীয়া চুই চাওঁ অকণ, মজা লাগিছে। যদি মূৰটো ফালে চুওঁ কামুৰি দিব, পাছফালৰ পৰা চুইছোঁ। পুখুৰী পাৰত অহা কাছ চোৱা মজাই বেলেগ আৰু আপোনালোকক ভালকৈ দেখাই আছোঁ। দেখিছে কাছ, কেইবাটাও কাছ ওলাই আহিছে। ভক্তসকলে ইয়াত সিহঁতক খাদ্য দিছে খাবলৈ আৰু কি ধুনীয়াকৈ খাব আহিছে চাওক। সেইটো শুনিলে ধৰি লৈ গ'ল। কল দি আছো, নাখায় কি কৰিব আৰু। কল আনিলোঁ খাব বুলি আৰু দোকানত খুলোঁতে ক'লে কল খাব বুলি। এতিয়া অৱস্থা বেয়া, ইয়াক কল লৈ ৰখি আছোঁ। 2-3টা দিলোঁ, নাখায়, বিস্কুট দিব নাপায়, নালাগে বুলি ক'লে, কিন্তু মানুহে বিস্কুট দি আছে। মানুহে বিস্কুট দি আছে, কিন্তু কল দিম বুলি আহিলোঁ, কল নাখায়, এনেই অনা নিচিনা হ'ল। চেষ্টা কৰোঁ খাই নে নাখায়, তথাপিও দি দিওঁ আৰু। কল খালে ফাইনেলি কলবিলাক খালে, ভাল লাগিছে এতিয়া মনটো। খাই দিলে আৰু এতিয়া কাছটো খোৱা হৈ গ'ল। এতিয়া আমাৰ পেট ভৰাংগৈ, আমাৰ ভোক লাগিছে বহুত। ব'লক খাই লওঁ কিবা এটা, চাই লওঁ। খোৱা হৈ গ'ল, এতিয়া মানুহৰ মাজে মাজে গৈ আছোঁ। এতিয়া দোকানলৈ কিবা এটা হোটেলত সোমাই কিবা চাওমিন কিবা এটা খাই লওঁগৈ, বহুত ভোক লাগিছে। দেখিছে কিমান ভাল লাগিছে ইয়াত আহি, আৰু কি ক'ম, বুজাব নোৱাৰোঁ, বহুত ভাল লাগিছে। আপোনালোকো আহক, শিৱৰাত্ৰি বহুত ভাল লাগে ইয়াত। সেইফালে ইয়াত দেখিছে দোকান বহুত আছে, ইয়াতে বহুত দোকান আছে। ইয়াতে কিবা এটা খাই লওঁ, এইফালে চাওমিন, এইফালে দেখিছে চাওমিন হৈ আছে খোৱা। ইয়াতে চাওমিন কিবা এটা খাই, বহুত টাইম ৰখালে, এতিয়া খাই লওঁ, ভোক লাগিছে বহুত, খাই লওঁ। গামোচা ল'ব, গামোচা। যাব ওলালোঁ আৰু যাব টাইমতে ভণ্টিহঁতক লগ পালোঁ, সিহঁতৰ লগতে ঘৰত যাম আৰু এতিয়া। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিলোঁ, বাই বাই।